মোৰ স্পেচিফিক কণ্টেণ্ট হৈছে স্পিৰিচুৱেলিটি, সাইকোলজি, মাইণ্ড। তো আজি যোনটো কনচেপ্ট আছে এই কনচেপ্টটো মই ক'ব গৈছোঁ টাইমলেছনেছ, অৰ্থাৎ বিয়ণ্ড টাইম। আপুনি কেতিয়াবা ভাবিছেনে E=mc², অৰ্থাৎ শক্তি ভৰ, m মানে ভৰ আৰু c মানে হৈছে পোহৰৰ বেগ স্কোৱাৰ। এইটো হৈছে আইনষ্টাইনৰ ৰিলেটিভিটিৰ সূত্ৰ। তো ইয়াৰ মতে কি আমি এনাৰ্জি আৰু ভৰৰ মাজত চেঞ্জ হৈ থাকো। এতিয়া এটা কথা কওঁ, এপ্লাই কৰি চাব। টাইমলেছ ফিল আপুনি সদায় কৰে, মাথো আপুনি জাগ্ৰত অবজাৰ্ভ নকৰে। আজি যেতিয়া টোপনি মাৰিব বা যেতিয়া আমাৰ গভীৰ টোপনি হয় তেতিয়া কি হয়, আমাৰ এনেকুৱা লাগে এইমাত্ৰ টোপনি মাৰিছিলো, 1 ছেকেণ্ড পিছত আমি উঠিছো। কেতিয়াবা যেতিয়া বঢ়িয়া টোপনি হয় তেতিয়া আপোনাৰ এনেকুৱা লাগেনে? হয়, লাগে। এইটো চবৰে লগত হয়। এই বস্তুটো কেতিয়া হয়, তেতিয়া আমি টাইমলেছত গুচি যাওঁ, অলপ বিয়ণ্ড টাইম গুচি যাওঁ। তেতিয়া আমি বডি হৈ নাথাকো, আমি ছেপাৰেট এজন ব্যক্তি হৈ নাথাকো। তেতিয়া আমি হোল ইউনিভাৰ্ছ কনচিয়াছনেছৰ লগত এটা হৈ যাওঁ। আৰু সেইকাৰণে আমি কোৱা হয় যে যেতিয়া আমি সদায় টোপনি মাৰো তেতিয়া আমাৰ কনচিয়াছনেছটো হাইয়েষ্ট লেভেলত গুচি যায়। কিন্তু ঘটনাটো হৈছে যে আমি জাগ্ৰত হৈ নাথাকো, আমি শুই গুচি যাওঁ, আমি গম নাপাওঁ। সেই একে ঘটনা যদি আমি ধ্যানত যাওঁ, ধ্যানত কি হয়, আমাৰ যোনটো জাগ্ৰত অৱস্থা আছে সেইটো ঠিকে থাকে। তেতিয়া আমি গম পাওঁ যে আমি বিয়ণ্ড জিৰো যাব পাৰো। আৰু যেতিয়া আমি বিয়ণ্ড মাইণ্ড বা মনৰ ওপৰত লেভেলত গুচি যাওঁ, তেতিয়া আমি শব্দৰ ওপৰত লেভেল এটা আছে য'ৰ পৰা শূন্য হয়, তাৰ পৰা জ্ঞান আহে। আৰু তেতিয়া আমি নিজকে ইটাৰনেল নাও, অৰ্থাৎ য'ত আমাৰ না কোনোবা আইডেণ্টিটি থাকে, না কোনোবা আমাৰ পাষ্ট থাকে, না আমাৰ কিবা ফিউচাৰ থাকে, না আমাৰ কিবা বৰ্তমান থাকে। আমি সম্পূৰ্ণভাৱে এটা ক্ষণত থাকো আৰু এই ক্ষণটোতে আমি বিয়ণ্ড টাইম গুচি যাব পাৰো। এই একেই বস্তুখিনি আমাৰ চায়েন্সৰ ভাষাত কোৱা আছে E=mc², অৰ্থাৎ এনাৰ্জি যেতিয়া আমি পোহৰৰ বেগতকৈ স্পীডত গুচি যাওঁ তেতিয়া আমি কি হওঁ, ভৰৰ পৰা শক্তিলৈ ৰূপান্তৰিত হৈ যাওঁ। আপুনি টোপনি মৰাৰ ক্ষেত্ৰতো যায়ে যায়। আৰু এটা কথা কৈ আছো, তেতিয়াও আপুনি গুচি যায়। যেতিয়া কিবা এটা বহুত ভাল লগা কাম কৰি থাকে সেই টাইমত চাবচোন সময়খিনি গম নাপায়, পটককে গুচি যায়। তো কি হয়, আপুনি বিয়ণ্ড টাইমত ফিলটো গুচি যায়, আপোনাৰ ভাৱটো সময়ৰ ওপৰত গুচি যায়। এই বস্তুটো চায়েন্সে বহুতবাৰ প্ৰমাণ কৰিছে। যিহেতু সময়টো আমাৰ পৃথিৱীৰ ডাইমেনশ্যন হয়, তো যেতিয়ালৈ আমি ইণ্ডিভিজুৱেল হৈ থাকো, অৰ্থাৎ এজন এজন ব্যক্তিৰ থাকো, আমাৰ আইডেণ্টিটি থাকে, মোৰ নাম আছে, আপোনাৰ নাম আছে, চবৰে নাম আছে, তেতিয়ালৈ আমি টাইমক ক্ৰছ কৰি যাব নোৱাৰো। এইটো হায়াৰ লেভেলৰ কনচেপ্ট হয়। যদি আপুনি বুজি পাইছে আৰু যদিহে বুজি পোৱা নাই, তেতিয়া যেতিয়া লাহে লাহে মই ভিডিঅ'বোৰ পোষ্ট কৰি থাকিম, আপুনি চাই থাকিব, লাহে লাহে বস্তুবোৰ বুজা হ'ব। টাইমলেছ, বিয়ণ্ড টাইম, আমাৰ মাইণ্ড, জিৰো ষ্টেট অফ মাইণ্ড, এইবোৰ লাহে লাহে ইয়াত ব্যাখ্যা কৰিম, তেতিয়া সেইবোৰ জনা হৈ আহিব। ঠিক আছে, ধন্যবাদ।